মহা জলপ্লাৱনৰ পাছত নোহৰ বংশধৰ চাৰিওফালে বিয়পি পৰিবলৈ ধৰিছিল। এই বিষয়ে আগৰ ভিডিঅ'ত বহলাই দাঙি ধৰা হৈছে, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। নোহ জীৱিত থকালৈ সকলো ঠিকেই আছিল। সকলোৱে নোহৰ নীতি আদৰ্শ মানি চলিছিল। নোহৰ মৃত্যুৰ কেইবাশ বছৰৰ পিছত মানুহবোৰৰ মাজত পুনৰ অৰাজকতাবোৰ দেখিবলৈ পোৱা গৈছিল। মানুহবোৰে নোহৰ নীতি আদৰ্শবোৰ এফালে থৈ মূৰ্তি পূজা, ঠগ প্ৰবঞ্চনা, নৰবলি, জোৱা খেল, মদ্যপান, নাৰী নিৰ্যাতন আদিবোৰ পাপ কৰ্মত লিপ্ত হৈছিল। সময়ে সময়ে আগমন ঘটা ধৰ্ম বক্তা তথা প্ৰফেটসকলে যদিও ৰাইজক সেইবোৰৰ পৰা আঁতৰত থাকিবলৈ বাৰে বাৰে উপদেশ দি গৈছিল, দুই এজনক বাদ দি বেছিভাগেই ধৰ্মবক্তাসকলৰ কথাবোৰ গুৰুত্ব সহকাৰে ল'বলৈ টান পাইছিল। এই সকলো অৰাজকতাৰ পৰা উদ্ধাৰ কৰি এখন নতুন পৃথিৱী গঢ়িবলৈ আজিৰ পৰা প্ৰায় ৩৫০০ বছৰ পূৰ্বে আব্ৰাহাম ওৰফে ইব্ৰাহিম নামৰ ধৰ্মবক্তা এগৰাকীৰ আৱিৰ্ভাৱ ঘটিছিল। আব্ৰাহাম তথা ইব্ৰাহিমৰ বংশধৰ আদমৰ ২০তম আৰু নোহৰ ১০তম বংশধৰ। হিব্ৰু বা ইব্ৰীয় ৰূপে জনাজাত আব্ৰাহামৰ বংশৰ পৰাই পাছত বনি ইছৰাইল আৰু ইহুদীৰ দৰে দুটা বংশৰ উদয় হৈছিল। বাইবেল আৰু কোৰাণৰ মতে আব্ৰাহামৰ জন্ম মেচপটেমিয়াৰ উৰ নামৰ গাঁওখনিত হৈছিল। ইৰাকৰ পুৰণি নাম মেচপটেমিয়া। মেচপটেমিয়াৰ বাবিল তথা বৰ্তমানৰ বাগদাদ নামৰ চহৰখন পুৰণি কালৰ পৰাই প্ৰসিদ্ধ। সেই বাবিল চহৰতে এসময়ত বাস কৰিছিল নিমৰোদ নামৰ এগৰাকী অত্যাচাৰী শাসকে। এইখিনিতে বাইবেল আৰু কোৰাণত নমৰুদ বা নিমৰুদক লৈ দাঙি ধৰা তথ্যৰ অমিল দেখিবলৈ পোৱা যায়। বাইবেলৰ মতে নোহৰ পুত্ৰ হাম, হামৰ পুত্ৰ কানান, কানানৰ পুত্ৰ কুশ আৰু কুশৰ পুত্ৰ নিমৰুদ ওৰফে নমৰুদ। বাইবেলৰ দৃষ্টিত নমৰুদ নোহৰ ৪ৰ্থতম প্ৰজন্ম, আনহাতে আব্ৰাহাম নোহৰ ১০তম প্ৰজন্ম। সেই ফালৰ পৰা চাব গ'লে আব্ৰাহামৰ দিনত নমৰুদ নাছিল। আনহাতে কোৰাণৰ মতে নমৰুদ ইব্ৰাহিম নবীৰ সময়ৰ মেচপটেমিয়াৰ এগৰাকী অহংকাৰী শাসক আছিল, যিয়ে মূৰ্তি পূজাৰ বিৰোধিতা কৰাৰ বাবে ইব্ৰাহিমৰ ওপৰত অত্যাচাৰ চলাইছিল। যিয়ে নহওক, আমাৰ লক্ষ্য আপোনাৰ ওচৰত তথ্যবোৰ দাঙি ধৰাই। বাবিল চহৰৰ পৰা কিছু দূৰৈত ইব্ৰাহিমে বাস কৰা উৰ নামৰ গাঁওখন অৱস্থিত আছিল। আব্ৰাহামৰ বাপেকৰ নাম আছিল তেৰাহ, যি মুছলমানসকলৰ মাজত আজৰ ৰূপে জনাজাত। তেৰাহ তথা আজৰ আছিল গাঁৱৰে মন্দিৰ এটাৰ পূজাৰী আৰু লগতে মূৰ্তি নিৰ্মাতা। মূৰ্তিবোৰ নিৰ্মাণ কৰি যি দুই পইচা পাইছিল, সেইখিনিয়ে ঘৰ চলোৱা তেৰাহৰ সৈতে ইব্ৰাহিম তথা আব্ৰাহামৰ আৰম্ভণিৰ পৰা কথা বতৰাৰ মিল নাছিল। কাৰণ পিতা তেৰহ মূৰ্তি পূজক হোৱাৰ বিপৰীতে আব্ৰাহাম আছিল মূৰ্তি পূজাৰ ঘোৰ বিৰোধী। আব্ৰাহামৰ যুক্তি, যিবোৰ দেৱ দেৱী মূৰ্তি মানুহে বনাবলগীয়া হৈছে, সেইবোৰে মানুহৰ ভাগ্য সলনি কৰিব বুলি আশা কৰাৰ যুক্তিকত। আব্ৰাহামৰ চাল চলন আৰু কথা বতৰাত ওচৰে পাজৰে থকা লোকসকল মুঠেই সন্তুষ্ট নাছিল। ধৰ্মীয় বিশ্বাস মতে এবাৰ আব্ৰাহামে বাপেকে পূজা পাতল কৰা মন্দিৰটোলৈ গৈ তাত থকা মূৰ্তিবোৰ ভাগি থৈ আহিছিল আৰু কৈছিল, যি মূৰ্তিয়ে নিজকে বচাব নোৱাৰিলে, সেই মূৰ্তিয়ে মানুহক কি বচাব? বচোৱাৰ মালিক কেৱল মাথো এজনেই, তেওঁ নিৰাকাৰ। সেয়ে পূজা পাতল কেৱল তেওঁৰ নামতেই হোৱা উচিত। আব্ৰাহামৰ এনে কৰ্মকাণ্ডক বহুতে গৰিহণা দিয়াই নহয়। ইয়াক কেন্দ্ৰ কৰি ৰাজহুৱাকৈ এখন সভাও আয়োজন হৈছিল। কেনেকৈ আব্ৰাহামৰ নিৰাকাৰ প্ৰভুৱে আব্ৰাহামক বচাবলৈ আহে, সেয়া চাবলৈ সেই সভাৰ জৰিয়তে আব্ৰাহামক জীৱনতে জ্বলাই দিয়াৰ সিদ্ধান্তত উপনীত হৈছিল। সেইমতে দিন বাৰ ধাৰ্যও কৰা হৈছিল। ইফালে উপায়হীন হৈ আব্ৰাহামে তেখেতৰ নিৰাকাৰ প্ৰভুৰ ওচৰত সহায় বিচাৰিছিল। আব্ৰাহামৰ নিৰাকাৰ প্ৰভুৱে আব্ৰাহামক আশ্বাস দি কৈছিল, তুমি চিন্তা নকৰিবা, কানানত মই তোমাৰ বাবে নতুন এটুকুৰা ঠাই প্ৰতিশ্ৰুতি কৰিছোঁ। এতিয়া এই দেশ পৰিত্যাগ কৰি তুমি কানান দেশলৈ গুচি যোৱা, তাত তোমাক মই আশীৰ্বাদ কৰিম। ঈশ্বৰৰ আদেশ মৰ্মে আব্ৰাহামে ঘৰৰ মানুহবোৰক লৈ মেচপটেমিয়া পৰিত্যাগ কৰি কানানলৈ ৰাওনা হৈছিল। পেলেষ্টাইন তথা ইজৰাইল ৰূপে জনাজাত সেই দেশৰ নামেই এসময়ত কানান আছিল। মুছলমানসকলৰ মাজত সেই কানান দেশ চিনাই ৰূপে জনাজাত। বাইবেলত উল্লেখিত তথ্য মতে ছাৰাহ আৰু ইব্ৰাহিমৰ বাপেক এজনেই, তেৰাহ, কিন্তু মাক বেলেগ বেলেগ। সেইফালৰ পৰা ছাৰাহ ইব্ৰাহিমৰ ভনী। ইব্ৰাহিমে নিজ ভনী ছাৰাহকে বিয়া কৰাইছিল, অৰ্থাৎ ছাৰাহ আব্ৰাহামৰ প্ৰথম পত্নী। ইব্ৰাহিম কানানলৈ আহি যি টুকুৰা ঠাইত থাকিবলৈ লৈছিল, পাছলৈ বেথেলহেম নামেৰে পৰিচিত হৈ পৰিছিল, যাৰ অৰ্থ প্ৰভুৰ ঘৰ। তাতে উপাসনা কৰিবলৈ আব্ৰাহামে এটি একেশ্বৰবাদী মন্দিৰ সাজিছিল। সেই মন্দিৰটোৱেই আছিল প্ৰথমটো ঐতিহাসিক একেশ্বৰবাদী উপাসনা গৃহ। ইহুদীসকলৰ মতে সেইটোৱেই প্ৰথমটো ইহুদী উপাসনা গৃহ চিনেগগ। খ্ৰীষ্টানসকলৰ মতে সেইটোৱেই প্ৰথমটো গীৰ্জা আৰু মুছলমানসকলৰ মতে সেইটোৱেই প্ৰথমটো মছজিদ। বেথেলহেমত থিতাপি লোৱাৰ পাছত এটা চিন্তাই আব্ৰাহামৰ মনত পুনৰ আগুৰি ধৰিবলৈ লৈছিল। প্ৰায় ৯০ বছৰ বয়সতো আব্ৰাহাম কোনো সন্তানৰ বাপেক হোৱাৰ সৌভাগ্য নোহোৱাটো। বাইবেলত উল্লেখিত তথ্য মতে বেথেলহেমত থিতাপি লোৱাৰ পাছত আব্ৰাহাম ধন ধানেৰে অতি চহকী হৈ পৰিছিল। ঘৰখনলৈ কোনো সন্তানৰ আগমন নঘটিলে
সেই সম্পত্তিবোৰৰ উত্তৰাধিকাৰী বন কৰা মানুহবোৰ হ'ব বুলি কথাটো ভাবি ভাবি আব্ৰাহাম নিজৰ মাজতে ভাগৰুৱাই পৰিছিল। সদশেষত আব্ৰাহামৰ নিয়াকাৰ প্ৰভুৱে আব্ৰাহামৰ মনৰ অৱস্থাৰ বুজ লৈ তেখেতক সিহঁতৰ ঘৰত বন কৰাকৈ থকা মিছৰীয়া মহিলা হাগাৰ ওৰফে হাজেৰাক বিয়া কৰাবলৈ আদেশ দিছিল। তাৰপাছত ঈশ্বৰৰ আদেশ মৰ্মেই হাজেৰাক বিয়া কৰোৱা হৈছিল। সৌখিনিয়ালৈ বন কৰা মহিলাৰূপে পৰিচিত হাজেৰাই আব্ৰাহামৰ পত্নী আসনখন লাভ কৰাৰ পাছত হৈ পৰিছিল ঘৰখনৰ মালিকনী। যেতিয়া হাজেৰাৰ গৰ্ভৰ পৰা এটি হুষ্টপুষ্ট পুত্ৰ সন্তান ভূমিষ্ঠ হৈছিল, চাৰাহৰ বাবে হাজেৰা চকুৰ কুটাত পৰিণত হৈ পৰিছিল। অৱশ্যে আব্ৰাহাম ব্যতিক্ৰম আছিল। ভাগ্যৰ জোৰত সেই সন্তান ঘৰখনলৈ আগমন ঘটাৰ বাবে শিশুটিৰ নাম ইছমাইল ৰখা হৈছিল, যাৰ অৰ্থ ভাগ্য। বহুদিনৰ মূৰত চাৰাহু গৰ্ভৱতী হৈ পৰিছিল আৰু এটি সন্তান ভূমিষ্ঠ হৈছিল। বহুদিনৰ মূৰত ঘৰখনলৈ হাঁহি বিৰিঙাই তোলাৰ বাবে সেই সন্তানৰ নাম আইজাক ৰখা হৈছিল, যাৰ অৰ্থ হাঁহি। ঘৰখনলৈ সন্তানৰ আগমন ঘটাৰ লগে লগে আব্ৰাহামৰ মনত আনন্দৰে নধৰা হৈ পৰিছিল, যাৰ বাবে আব্ৰাহামে নিৰাকাৰ প্ৰভুৰ কথা লাহে লাহে পাহৰিবলৈ ধৰিছিল। এদিন প্ৰভুৱে প্ৰভুক পাহৰি যোৱা কথাটো সোঁৱৰাই দি কৈছিল, যি পাৰ্থিৱ আদৰৰ বস্তুবিধৰ বাবে তোমাৰ নিৰাকাৰ প্ৰভুক তুমি পাহৰিবলৈ ধৰিছা, সেই নিৰাকাৰ প্ৰভুৰ পুনৰ সান্নিধ্য লাভৰ বাবে তুমি সেই আদৰৰ বস্তুবিধ বিসৰ্জন দিব লাগিব। সেই আব্ৰাহামে নিজ পুত্ৰক বিসৰ্জন দিবলৈ পিছদিনা মুকলি পথাৰলৈ লৈ গৈছিল। বাইবেলৰ মতে আব্ৰাহামে পুত্ৰ আইজাকক বলি দিবলৈ মুকলি পথাৰলৈ লৈ গৈছিল। আনহাতে কোৰাণৰ মতে সেয়া আইজাক নাছিল, ইছমাইলহে আছিল। যিয়ে নহওক, সেয়া আমাৰ আলোচনাৰ বিষয় নহয়। সদশেষত ঈশ্বৰৰ আদেশ ৰক্ষা কৰি যেতিয়া আব্ৰাহামে নিজ পুত্ৰক বলি অৰ্থাৎ কুৰবানী দিবলৈ লৈ গৈছিল, তেতিয়া ঈশ্বৰ আব্ৰাহামৰ ওপৰত অতিকৈ প্ৰসন্ন হৈছিল। আচলতে সেয়া এটা পৰীক্ষাহে আছিল, ঈশ্বৰৰ প্ৰতি আব্ৰাহাম কিমান অনুগত্যশীল সেইটো জুখি চোৱাৰ। এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে প্ৰথম অৱস্থাত আব্ৰাহামৰ নাম আব্ৰামহে আছিল, যাৰ অৰ্থ মহান পিতা। ঈশ্বৰৰ আদেশবোৰ আখৰে আখৰে পালন কৰি অহা বাবে আব্ৰামৰ ওপৰত ঈশ্বৰ সন্তুষ্ট হৈছিল আৰু প্ৰতিশ্ৰুতি দিছিল যে ঈশ্বৰে ভৱিষ্যতে আব্ৰামৰ বংশৰ পৰা এটি বিশাল জাতি নিৰ্মাণ কৰিব। আকাশত জিলিকি থকা তৰাৰ দৰেই সেই জাতিৰ লোকসকল চাৰিওফালে বিচৰিত হৈ থাকিব। সেই এতিয়াৰে পৰা তেওঁৰ নাম আব্ৰাম নহয়, আব্ৰাহামে, যাৰ অৰ্থ মহান জাতিৰ পিতা। লগতে যি ঠাই টুকুৰাত আব্ৰাহামে বাস কৰি আহিছে, সেই ঠাই টুকুৰা সদায় শান্তিপূৰ্ণ হৈ থাকিব, যাৰ বাবে সেই ঠাই টুকুৰাৰ নাম হৈ পৰিছিল ইৰুচালেম, অৰ্থাৎ শান্তিৰ ঠাই। পিছৰ পৰ্যায়ত আব্ৰাহামৰ প্ৰথম পত্নী চাৰাহৰ নিৰ্দেশ মৰ্মে দ্বিতীয় পত্নী হাজেৰা সহ পুত্ৰ ইছমাইলক কানানৰ পৰা বাহিৰ কৰি কোনোবা মৰুভূমি অঞ্চললৈ পঠিয়াই দিয়া হৈছিল। তাৰ বিপৰীতে লগত ৰাখিছিল আইজাকক। ইছলামিক বিশ্বাস মতে ইব্ৰাহিম নবীয়ে পত্নী হাগাৰ তথা হাজেৰা আৰু পুত্ৰ ইছমাইলক চৌদি আৰবৰ মক্কাত থৈ আহিছিল, যি এতিয়া মুছলমানসকলৰ পবিত্ৰ ঠাই কাবা শ্বৰীফ ৰূপে জনাজাত। এই বিষয়ে বাইবেলত বিশেষ একো তথ্য পোৱা নাযায়। আনফালে সময় বাগৰাৰ লগে লগে আব্ৰাহামৰ পুত্ৰ আইজাক ডাঙৰ হৈ এসময়ত ৰেবেকা নামৰ মহিলা এগৰাকীক বিয়া কৰাইছিল। তাৰপাছত সিহঁতৰ দুটি সন্তান ভূমিষ্ঠ হৈছিল, জেকব ওৰফে ইয়াকুব আৰু এছাও। এছাও চিকাৰী আছিল আৰু ধৰ্মকৰ্মৰ প্ৰতি বিশেষ আগ্ৰহী নাছিল, কিন্তু জেকব অতি ধাৰ্মিক পুৰুষ আছিল। পাছৰ পৰ্যায়ত সেই জেকবৰ পৰাই বনি ইছৰাইল তথা ইজৰাইলী বংশধৰৰ উদয় হৈছিল। সেই ইজৰাইলী বংশৰ পৰাই পাছৰ পৰ্যায়ত নতুন এটি বংশৰ উদয় হৈছিল, যাৰ নাম ইহুদী। এই বিষয়ে অন্য এটি ভিডিঅ'ত বিতংকৈ দাঙি ধৰা হ'ব। শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।